কৃষ্ণ। এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শোণিতপুৰ জিলাৰ জামুগুৰি হাটত অনুষ্ঠিত হোৱা তাৰে কিছুমান দৃশ্য দেখাবলৈ প্ৰয়াস কৰিছোঁ। এয়া হ'ল জামুগুৰি হাটৰ কৃষ্ণজ্যোতি সমন্বয় ক্ষেত্ৰ। চাৰিওফালে লোকাৰণ্য পৰিৱেশ, অগণন ভক্তৰ ভিৰ, বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে। এইফালে এখন বিশেষ বাহন আছে। এই বাহনখন হ'ল এটা পক্ষীৰ আকাৰত তৈয়াৰ কৰা হৈছে। এই বাহনখনতে ভাগৱত শোভাযাত্ৰা কৰা হৈছিলে। বাহন থাপনা এনেকৈ বনোৱা হৈছে। ভাগৱত শোভাযাত্ৰা কৰাৰ বাহনখন অকণমান দেখালোঁ। এনেকৈ আমি বাণিজ্য মেলাত প্ৰৱেশ কৰিলোঁ। এয়া হ'ল বাণিজ্য মেলাৰ কিছু দৃশ্য। চাৰিওফালে মানুহৰ ভিৰ। এইফালে গ্ৰন্থমেলা আছে, তাত গৈ পেলাই আমি কিতাপ চালোঁ। অলপ কিতাপ চাবা নেকি? এখন কিতাপ চালে চাব পাৰিবা। কিতাপ ল'লোঁ ৩খনমান, এনেকৈ যাওঁ আৰু এইফালে গ'লোঁ। এইফালে ডিব্ৰুগড় চলিত আমাৰ বাইদেউ এইফালে আহা বাইদেউ অকণমান লগ পালোঁ। কেনেকুৱা? ভালে কেইদিন মিটিং বুলি ইয়াতে আছোঁ আৰু অহা যোৱা কৰি থকা হৈছে। অলপ আগত ঘৰলৈ আমাৰ সেই ছোৱালীক আহি দে লাজ কৰিছে, এইদিনত যে পোৱা নাই। এই আমাৰ ওচৰৰ বৌহঁত আহিছে। আছে আছে। আজি যাবা চাগে? অঁ যাম। ঠিক আছে, লগ পাই ভাল লাগিল। কিমানজন এই ওচৰৰ এই বৌহঁত আহিছে, এই বোৱাৰী আহিছে। আৰু আমাৰ এতিয়া আজি মানে যিখন মিটিং হৈ গ'ল, সেই মিটিংখন মানে এনেকুৱা পৰিৱেশ আমি আৰু কোনোদিন নাপাম আৰু সেইটো বেছি দুখ লাগিছে আজি। আৰু সেইটো লখিমপুৰ এইফালে জনজাতীয় সাজপাৰবিলাক আছে। মিচিং, ৰাভা, তিৱা, বড়ো ধুনীয়াকৈ ৰখা আছে। সুন্দৰ সুন্দৰ ৰং বিৰঙৰ কাপোৰ। খাই খাই এয়া তেজ ঠাণ্ডা কৰি পেলাই কি যুদ্ধ কৰিব। এইফালেৰে শোণিতপুৰ জিলাৰ জামুগুৰি হাটত যি বাৰে চহৰীয়া ভাওনা হয় প্ৰতি ৫ বছৰৰ মূৰে মূৰে, তাৰ আৰ্হিৰ এই যে বাৰে চহৰীয়া ভাওনাৰ মণ্ডপটো কেনেকুৱা হয়, ইয়াতে খুব সুন্দৰকৈ সজাই থোৱা হৈছে, বনাই থোৱা হৈছে। ইয়াতে দেখিবলৈ খুব শুৱলা হৈছে।
এইটো আছে আপোনাৰ 45,000 39,000 এইটোৰ দাম বাপৰে বাপ এইবিলাক আছে হৰিণা এইবিলাক বাঁহৰে কাঠৰে নিৰ্মিত জন্তুবিলাক আছে আমাৰ গজৰাজ এইটো ভাল লাগিছে উজ্জ্বল এইফালেৰে নাৱৰ আৰ্হিত ধৰ্মধ্বজা উত্তোলন কৰাৰ কাৰণে এটা বেদী নিৰ্মাণ কৰা হৈছে দেখিবলৈ খুব ধুনীয়া হৈছে ইয়াত থুলমূলকৈ দেখাবলৈ প্ৰয়াস কৰিলোঁ কৃষ্ণ